গুড আফটাৰনুন গাইজ মৰণা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ চ' আজি যাই আছোঁ বঙাইগাঁৱত থকা ইক' পাৰ্কত চ' চাই থাকিব ভিডিঅ'টো ইক' পাৰ্কখন কেনেকুৱা হয় ময়ো চাই হওঁ আৰু আপোনালোককো দেখাই আছোঁ চ' গাইজ ইমান দিনে শুনি থকা আৰ্মি ৰানিং বঙাইগাঁৱত হয় বুলি চ' এইখনে ফিল্ড এইখনতে আৰ্মি ৰানিং হয় একদম AFBNত লাগি আছে পূৰা আজিলৈ দেখা নাছিলোঁ আজি ফাৰ্ষ্ট টাইম দেখা পালোঁ আৰ্মি ৰানিং হোৱা ফিল্ডখন বহুত ডাঙৰ হয় মেইন ৰোড আহি পালোঁ এতিয়া গাড়ী ৰখি আছোঁ চাওঁ গাড়ী আহে গাড়ীত যাব লাগিব এটা বেড নিউজ মানে ইক' পাৰ্কত যাব খুজিছিলোঁ চ' ইক' পাৰ্কত যোৱা নহ'ল মানে ইক' পাৰ্ক বোলে 5 বাজি বন্ধ কৰি দিয়ে মই ৰুমৰ পৰাই 4 বাজি ওলালোঁ চ' গাড়ীক সোধোতে ক'লে কি 5 বাজি বন্ধ কৰি দিব এতিয়া যাই লাভ নাই তোমালোকে গ'লে মানে ৰাতিপুৱা যাবা এনেকুৱা টাইপত ক'লে চ' ইক' পাৰ্ক নগ'লোঁ এতিয়া আস্থা ৰিজৰ্ট বুলি এখন ওচৰতে ৰিজৰ্ট আছিল ৰিজৰ্টখনে চাব আহিলোঁ চ' চাই থাকক ভিডিঅ'টো কাউণ্টাৰ টিকট ল'ব লাগিব টিকেট লৈ ল'লোঁ এজনৰ 30 টকা লৈছে আমি 3জন আহিছোঁ 90 টকা লৈ ল'লে এতিয়া সোমাই যাওঁ মাই এনেকুৱা এটা দৃশ্য চ' গাইজ আহি আমাৰ দেৱজিতক লগ পালোঁ দেৱজিত আগতে আহিছে আমাতকে কি কৰিব আহিছে কাক লগ ধৰিব আহিছে দেৱজিতেহে জানে আৰু এই নতুন চেনেলে ছাবস্ক্ৰাইব কৰি দিব নতুন চেনেল খুলিছে আৰু ভাইৰেল হ'ব ভাইৰেল আহিছে দেৱজিতৰ লগত কাকবা লগ কৰিব আহিছে দুইজনে পূৰা একদম জোতা টোতা পিন্ধি এই ৰুমটোত কেইটামান একুৰিয়াম আছে ভাল লাগিলে চাই ওলাই আহিলোঁ এতিয়া আৰু ইফালে কি আছে চাই লওঁ চাই দিয়ক ভিডিঅ'টো ইফালে এটা চাংঘৰ বনাই থোৱা আছে এইটো কি তলা মৰা আছে নেকি ঘৰটো তলা মৰা আছে সুন্দৰকৈ বনাইছে চাংঘৰটো ৰাভা আৰু চাংমাই বৰা ফটো তোলাত ব্যস্ত একদম সুৱেশ এইখনে আস্থা ৰিজৰ্ট ভালে লাগিছে প্লেচটো আহিব পাৰে বঙাইগাঁৱত আহিলে এইফালে অভয়পুৰ ইফালে আস্থা ৰিজৰ্ট বুলি গুগলত পাই যাব ভালে লাগিছে দেখিবলৈ ৰাভা আৰু চাংমাই পূৰা ধৰণি তুলি লৈছে ছিঙি যাব বেছি ৱেট হৈছে তোৰ আস্থা ৰিজৰ্ট চাই হৈ গ'ল এতিয়া আৰু কি আছে চাই লওঁ
ভিডিঅ'টো চাই থাকিব। তো ৰিজৰ্টৰ পৰা ওলাই আহিলোঁ এতিয়া যাওঁ। ই ৰিক্সা এখন মানে ৰাখি থোৱা আছে, আহোঁতে লৈ আহিছিলোঁ, পইচা দিয়াই নাই, ৰাস্তাতে ৰখোৱাই আছে। তো তেওঁৰ লগতে যাই থাকোঁ আকৌ, আৰু যদি ৰাস্তাত কিবা আছে চাব লাগিব। ধুনীয়াকৈ খেৰী ঘৰ বনাইছে। চ' গাইজ ৰিজৰ্টৰ পৰা আহিলোঁ। এতিয়া এটা ঐতিহাসিক ৰাজবাৰী পুখুৰী অভয়াপুৰী পৌৰসভা, এইটো চাই লওঁ। পুখুৰীটোৰ পাৰতে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ এটা ষ্টেচু বনাই থৈছে, ভাল লাগিছে দেখিবলৈ। তেনেকৈ পাৰে পাৰে যাব পৰা স্থাপনা থৈছে। এইটোৱে পুখুৰীটো ৰজাৰ দিনৰে। পাৰে পাৰে এপাক ঘূৰি আহিলোঁ। চ' এতিয়া যাই থাকোঁ ইয়াৰ পৰাই, গধূলি হ'ব হ'ল। চ' গাইছ ইয়াৰ পৰাই ওলালোঁ, এতিয়া যাই থাকোঁ, চাওঁ আৰু ৰাস্তাত কি পাওঁ। গাইছ ইয়াতে ফাষ্টফুড এখন পালোঁ, কিবা এটা খাই লওঁ, ভোক লাগিছে। ত' চিকেন ৰোল অৰ্ডাৰ দিছোঁ ৰাভা আৰু মোৰ কাৰণে। ত' চিকেন ৰোলটো খাই লওঁ, চাই থাকিব ভিডিঅ'টো। চাংমাই ম'ম' আহি গ'ল চাবি দেই উইথ চু। আমাৰ চিকেন ৰোল ৰেডি হৈ আছে। ফাইনেলি গাইজ চিকেন ৰোল আহি গ'ল, এতিয়া ৰাভা আৰু মোৰ। তো ৰোলটো খাই লওঁ। সেইটো মোৰ, এই নহয় মোৰ সেইটো ৰোলটো দেই। লৈছিল নহয়, তোৰ পৰা এটা লৈছোঁ মাত্ৰ, তই গোটেই ৰোলটো খাবি তাৰমানে। এনেকৈ 9-7 নহয় 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 এই গোটেই এই একামাৰ মাৰ, একামাৰ মাৰ মাত্ৰ, অলপমান খা, তাৰপিছত বেছি নিদিওঁ। 60 টকা বে, 60 টকা। মই পইচা নিদিওঁ, মই গুচি যাম। মোক খাবলৈ দিছোঁ, মই কি কুকুৰ নেকি? তই পইচা দিবি, তই পইচা দিবি, মই খাম। নাখাঙে মই। বেছিকৈ গ'ল গাইছ, কিমান খাই দিলে? এটা ম'ম' খাইছিলোঁ মাত্ৰ, 100 খাই দিলে চিকেন ৰোল। আল্টিমেট, বহুত দিনৰ মূৰত খাইছোঁ ৰোল, কি ক'ম আৰু ভাষা নাই। তোক ভাল নাছে দেই, কচু দিছে নেকি? কচু দিছে নেকি? ভাল লাগিছে কচু। চ' গাইছ এতিয়া খোজকাঢ়ি যাই আছোঁ ৰুমলৈকে। চ' আজি ব্লগটো ইমানেই আছিল। ভাল লাগিলে লাইক, কমেণ্ট এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু নেক্সট ব্লগৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ ইমানে। জয় আই অসম।